আমি আজি প্ৰায় দুমাহমান আগত হঠাতে এটা সিদ্ধান্ত লোৱা হ'ল যে পলহাগড়ত আমি এইবাৰ প্ৰথমবাৰৰ বাবে দুৰ্গা পূজা উদযাপন কৰিম। ইয়াৰ আগতেও ২-৩ বছৰ আগত মানে আমি আলোচনা কৰি আহিছিলোঁ যে পলহাগড়ত বাকী সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে থাকে, কিন্তু স্থায়ীভাৱে দুৰ্গা পূজাখন হোৱা নাছিল। এইবেলি আমি যিহেতু এটা উদীয়মান যুৱচামৰ এটা সিদ্ধান্ত অনুযায়ী আমি দুৰ্গা পূজাখন পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সকলো স্তৰৰ জনসাধাৰণৰ সহায় সহযোগিতাৰে আমি শেষ কৰিব পাৰিম বুলি আমি বিশ্বাস পালন কৰোঁ। যে দেশত আমি ৰাজ্যত আমি দেখা পাইছোঁ যে বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলৰ মাজত এটা মানে বিভিন্ন মানে গণ্ডগোল বা মানে এটা মনোমালিন্যৰ কথা আহি পৰে। দেখিছোঁ যে এই অঞ্চলত যদি আমি শাৰদীয় দুৰ্গা পূজা উৎসৱটো পালন কৰোঁ সকলো স্তৰৰ মানুহৰ ভিতৰত তেতিয়া এটা সাংস্কৃতিক মনোনিৱেশ হ'ব আৰু ভাতৃত্ববোধ হ'ব। ইজনে সিজনৰ মৰম প্ৰীতিৰে আমি গোটেই সমাজখনক আগবঢ়াই নিব পাৰিম বুলি আমি আশা কৰিছোঁ। যেহেতু দুৰ্গা পূজা এটা শক্তিৰ পূজা, ক্ষেত্ৰত শক্তি পূজা কৰি পেলাই আপোনালোকে বিশ্ববাসীৰ কাৰণে কি মেছেজ দিব? যে শক্তি পূজা আমি এই যিবিলাক অশুভ শক্তি আমাক গ্ৰাস কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে বা ইচ্ছা প্ৰকাশ কৰিছে, সেই সকলোবিলাক অশুভ শক্তিক নাশ কৰি সমাজত শান্তি প্ৰতিষ্ঠাৰ যি প্ৰয়াস, এই প্ৰয়াসেৰে আমি আগবাঢ়িম বুলি বৰ্তমান যুৱচাম বা বৰ্তমানৰ গোটেইখিনি নহয়, কিছু সংখ্যক যুৱচামৰ যি দুৰ্গা পূজা পালন কৰে, সেই দুৰ্গা পূজা পালনৰ মাথো পালন কৰাই হয়, কিন্তু তাৰ যিটো নীতি ৰীতি সেইবিলাক পালন কৰা দেখা নাযায়, বিশৃংখল এটা দেখা যায় বৰ্তমান। তেওঁলোকৰ কাৰণে কি আহ্বান? আমি সকলোবিলাক দুৰ্গা পূজাৰ ক্ষেত্ৰত নকওঁ যে উদ্যোক্তা যিসকল দুৰ্গা পূজাৰ উদ্যোক্তা আছে, সেই উদ্যোক্তাসকলৰো এটা মন থাকিব লাগে যে আমি আহি থকা সমাজখন, আমাৰ তলৰ চামক আমি এটা মেছেজ দিব লাগে আৰু আমাৰ যিটো আচাৰ নীতি নিয়ম ব্যৱহাৰ পাতি সকলোবিলাক তেওঁলোকক আমি শিকাই বুজাই লৈ আমি সমাজত একোজন প্ৰতিষ্ঠিত ব্যক্তি হোৱাৰ কাৰণে আমি তেওঁলোকক শিকাই বুজাই ল'ব লাগে। আৰু মই এইটো আশা ৰাখিছোঁ যে প্ৰতিখন পূজাস্থলীৰ যিবিলাক উদ্যোক্তা আছে, সেইসকল উদ্যোক্তায়ো এই মনোনিৱেশেৰে তলত উঠি অহা চামটোক এই ধৰণত আগুৱাই অনাত সহায় কৰিব। আপোনালোকৰ দুৰ্গা পূজা সমিতিখনৰ নাম? আমাৰ পলহাগড় আঞ্চলিক সাৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতি। আমি প্ৰত্যেক বছৰে এখন সমিতি পাতি আমাৰ সংবিধান ইতিমধ্যে হৈছে আৰু এই শাৰদীয় দুৰ্গা পূজা সমিতিখনৰ ইতিমধ্যে অসম চৰকাৰৰ ঘৰত ৰেজিষ্টাৰ হৈছে। তাৰপিছত আমাৰ যাৱতীয় যিখিনি কাম কৰিবলগীয়া আছে সকলোখিনি প্ৰায়খিনি হৈ গৈছে, মাত্ৰ এটা কাম বাকী আছে, সেই কামটো আমাৰ ইতিমধ্যে হোৱাৰ লাইনত। গতিকে মই সকলোখিনি ৰাইজৰ, আমাৰ যিখিনি ৰাইজ ইয়াত আলোচিত হৈ আছে, সকলোখিনি ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা পাইছোঁ আৰু সেই সহায় সহযোগিতাৰে বাকী যি কৰিবলগীয়াখিনি আছে সেইখিনিও কৰিব পাৰিম। যিটো মংগোলীয় ৰাজ্য যি সম্পাদন কৰিব আপোনালোকে ইয়াত দুৰ্গা পূজাৰ মূৰ্তি ইয়াত স্থাপন কৰিছে, যিখিনি ঠাইত স্থাপন কৰিছে, কিন্তু সেই ঠাইখিনি খুব মানে সুবিধাজনক নহয় ক'ব লাগে। এনেইতো অসমৰ বুলিয়েই নহয়, পৃথিৱীৰ সকলোবিলাক স্থানেই সুবিধাজনক নহয়। আপোনালোকে দেখা পাইছে নেপালত ইমান তথাপিও আপোনালোকে ইয়াতে নদী হয় এইটো প্ৰকৃতিক ৰোধ কৰা কোনো শক্তি নাই বুলি ভাবিছোঁ, কিন্তু আমাৰ এটা দৃঢ় বিশ্বাস আছে আই ভগৱতীৰ নামত আমি শ্ৰী শ্ৰী দুৰ্গা দেৱী আমাক এইখিনি সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। ইয়াতকৈ আমাৰ বহুত ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ। এইখিনি জেগাৰ কাৰণে সংৰক্ষিতৰ কাৰণে কিবা ব্যৱস্থা চৰকাৰৰ পৰা আহ্বান জনাব নেকি আপোনালোকে? ইতিমধ্যে জনাইছোঁ আৰু এইখিনি কৰি দিয়াৰ কাৰণে আমি চৰকাৰক এটা আহ্বান জনাইছোঁ, কৰি দিবৰ কাৰণে পুনৰবাৰ আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে আমাক এইখিনি সংৰক্ষিত কৰি দিব আৰু সুৰক্ষিত কৰি দিব। দুৰ্গা উৎসৱৰ পৰা আপোনালোকক ইয়াত অহাৰ কাৰণে নমস্কাৰ জনাইছোঁ। আমি এনেই গোটেইখিনি ৰাইজৰে সহায় ধুনীয়া পাইছোঁ আৰু ভাল লাগিছে। দৰ্শনাৰ্থী কেনেকুৱা? ভাল, বহুত ভাল। আমি ভাবাতকৈ বেছি হৈছোঁ।
কিমান সময়ৰ পৰা কিমান সময়লৈকে আমি ৰাতিপুৱাটো ইয়াতে বহুত প্ৰায় 6টা বজাৰ পৰা মানুহ কিমান হ'ব আহিছে যথেষ্ট পূজা মানুহ হৈছে। পূজাৰ লগতে আৰু অন্য কিবা কাৰ্যসূচী আছে নেকি আপোনালোকৰ? এখন নাগাৰা নাম প্ৰদৰ্শন হ'ব এতিয়া, নাম চলি নাম চলি আছে আৰু আমাৰ যিটো ওজাপালি আছে যিকেইজন মানে নাগাৰা নাম ইয়াত মানে প্ৰদৰ্শন নহয় জানো, তেনেক্ষেত্ৰত আকৌ কিবা পূজাৰ কাৰণে কিবা মানে প্ৰতিযোগিতামূলক কিবা ব্যৱস্থা ৰাখিছে নেকি? প্ৰতিযোগিতাবিলাক নহয়, আমাৰ প্ৰদৰ্শনীয় হয়। এইবাৰ নাই ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগ পাইছোঁ, ভাল লাগিছে। থেংক ইউ।